নমস্কাৰ অসমবাসী ৰাইজ, আমাৰ চেনেল এডুকেশ্যন ইন আছামিছলৈ আপোনালোক সকলোকে স্বাগতম। সকলো ধৰণৰ জব আপডেট আৰু লগতে বিভিন্ন ধৰণৰ এডুকেশ্যনেল নলেজৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা শিশু মাতৃগৰ্ভত থাকে ৩১০ দিন, ২৮০ দিন, ২৬০ দিন, ২৫০ দিন। ইয়াৰ সঠিক উত্তৰটো হৈছে ২৮০ দিন। শিশুৰ বিকাশ আৰম্ভ হয় গৰ্ভাৱস্থাৰ পৰা, জন্মৰ পিছৰ পৰা, ৩ বছৰৰ পৰা, ৬ বছৰৰ পৰা। ইয়াৰ সঠিক উত্তৰটো হৈছে গৰ্ভাৱস্থাৰ পৰা। এটা শিশুক নৱজাতক পৰ্যায়ত ধৰা হয় জন্মৰ পৰা এমাহলৈ, জন্মৰ পৰা ৩ মাহলৈ, জন্মৰ পৰা ২ মাহলৈ, জন্মৰ পৰা ৪ মাহলৈ। ইয়াৰ সঠিক উত্তৰটো হৈছে জন্মৰ পৰা ২ মাহলৈ। কিণ্ডাৰগাৰ্টেন স্কুলৰ প্ৰতিষ্ঠাপক আছিল ফ্ৰয়েল, ৰুছো, প্লেটো। ইয়াৰ সঠিক উত্তৰটো হৈছে ফ্ৰয়েল। কিণ্ডাৰগাৰ্টেন শব্দৰ অৰ্থ হৈছে ফুলৰ বাগিচা, ফলৰ বাগিচা, শিক্ষকৰ বাগিচা আৰু শিশুৰ বাগিচা। ইয়াৰ সঠিক উত্তৰটো হৈছে শিশুৰ বাগিচা। শিশু শিক্ষাত ইন্দ্ৰিয় প্ৰশিক্ষণৰ পক্ষপাতী আছিল মাৰিয়া মণ্টেছৰী, মাৰ্গাৰেট মেকমিলন, ৰুছো, এৰিষ্টটল। ইয়াৰ সঠিক উত্তৰটো হৈছে মাৰিয়া মণ্টেছৰী। নাৰ্চাৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল মণ্টেছৰী, মাৰ্গাৰেট মেকমিলন, ফ্ৰেডেৰিক ফ্ৰয়েল আৰু মহাত্মা গান্ধী। ইয়াৰ সঠিক উত্তৰটো হৈছে মাৰ্গাৰেট মেকমিলন। মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা আছিল জন লক, ডব্লিউ বিয়াৰ, আৰ্নেষ্ট জোনছ আৰু চিৰিল ৱাল্ট। ইয়াৰ সঠিক উত্তৰটো হৈছে ডব্লিউ বিয়াৰ। নীল গ্ৰন্থখনৰ স্ৰষ্টা আছিল ফ্ৰয়েল, ৰুছো, মণ্টেছৰী, প্লেটো। ইয়াৰ সঠিক উত্তৰটো হৈছে ৰুছো। বিশ্বত পোনপ্ৰথমে প্ৰাক-প্ৰাথমিক শিক্ষা অনুষ্ঠান স্থাপন হৈছিল বেনবাৰ্গ চহৰত ১৮৩০ চনত, ১৮৩২ চনত, ১৮৩৫ চনত, ১৮৩৭ চনত। ইয়াৰ সঠিক উত্তৰটো হৈছে ১৮৩৭ চনত। গতিকে ধন্যবাদ বন্ধুসকল, আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। এনেধৰণে ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।